আকৌ এবাৰ মোৰ চেনেল কিউৰিয়াছ পিংকিলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ মাজলৈ এটা বহুত স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হেল্প কৰিবৰ কাৰণে আমাৰ চেনেলটোত উপস্থিত আছে আজি মোৰ ভাইটি আৰু এয়া মোৰ ভাইটি ৰিকা চৌধুৰী আৰু মোক আজি ভিডিঅ'টোত হেল্প কৰিব এইটো এটা চেলেঞ্জ ভিডিঅ' হয় আৰু ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয় আশা কৰোঁ আপোনালোক সকলোৰে ভাল লাগিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এইটো হৈছে এটা চেলেঞ্জ ভিডিঅ' এই ভিডিঅ'টোত মোৰ ভাইটিয়ে আজি মোৰ মেকআপ কৰিব আৰু ইয়াৰ মেকআপৰ ওপৰত একেবাৰে নলেজ কম আৰু সদায় মই নিজৰ মেকআপ নিজে কৰোঁ বাট আজি সি মোৰ মেকআপ কৰিব আৰু চাওক যাৰ মেকআপৰ ওপৰত একেবাৰে নলেজ নাই সি মোৰ মেকআপ কেনেদৰে কৰে মেকআপৰ কাৰণে তাৰ আগত মই এইখিনি বস্তু দিছোঁ সি একো নাজানে কেনেকুৱাকৈ কি মেকআপ কৰিব লাগে কিন্তু মই তাক হেল্পো নকৰোঁ সি নিজে কৰিব কেনেকৈ মেকআপখিনি কৰিব লাগে এইখিনি বস্তু মই তাক দিম এয়া তুমি লোৱা তাৰপিছত মোৰ মেকআপ কৰা আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সি কেনেকুৱা মোৰ এটা লুক ক্ৰিয়েট কৰে আজি Okay, then first মই toner use কৰিম toner এবাৰ মই বেসিক্যালি ইউজ নকৰোঁ সো নাজানো জ্ঞান নাই মোৰ ইমান ওকে সো কমিলা ওকে এটা গুড ভাইবছৰ toner হয় গুড ভাইবস ওকে মই নাজানো নাইস মেড So next time use cream good vibes of vitamin C serum. This is the vitamin C serum. Okay. Ami wow serum use koribo paro both are nice. Equally good. Yeah. It one problem hoy ebilak use koribo lage ami wow e kori diu. Besi easy hoy dropper thakile problem hoy. So আমি এতিয়া ইউজ কৰিম ওয়াও কা ভিটামিন সি সিরাম সো ওকে সি উইল অ্যাপ্লাই নাইসলি মই নিজে এপ্লাই কৰিলাম বাৰু here moisturizer so আমি এতিয়া জয় fruit moisturizer use koriম তাই স্কিনত to make her skin bright so apply moisturizer bright নকৰে হাইড্ৰেট কৰে মই নাজানো দে সৰি apply so moisturizer ইউজ কৰাৰ পিছত কি কৰিব লাগিব আমি এতিয়া ফাউন্ডেশন লগাম ফাউন্ডেশন ডাইৰেক্ট ফাউন্ডেশন moisturizer পিছত ফাউন্ডেশন লগাও আকৌ এটো কি এটো ফাউন্ডেশন নেকি কি লিখা আছে মেকআপ ফিক্সার কি বস্তু এটা মই নাজানো দে মই ফাউন্ডেশন বিচাৰো এতিয়া সো এটো ফাউন্ডেশন কি লিখা আছে মিরাকল টাচ ফাউন্ডেশন কভার বেস ফাউন্ডেশন এটো সাগে মেবি মই নাজানো দে গাড়ি না পৰিবা লাষ্ট ওকে ও কেনে লগাই দিয়া মই নাজানো মই হাতত লগাই কিনে এপ্লাই কৰি দিম ওকে হাত ধুইছা ন okay কিমান কোয়ান্টিটি লৈছে দেখাই দিয়া this much quantity okay apply I'm a boy মই নাজানো তুমি মোৰ ভিডিও নোচোৱা নেকি মই চাও I think in a video like you and nothing else I am not interested in makeup and all sorry okay so मैं apply कर देंगे গাইস হাত এয়া সব হাতেৰে কেনেকৈ ব্লেন্ড কৰে ব্লেন্ডাৰ পৰা ব্লেন্ড কৰে অলপ জুম কৰি দিও মই লাইক কৰিম এন্ড হাইলাইট আৰু ৰিজেক্ট পিছে য়া মই নাম কৰিম এটা বহুত ভাল হয় মোক কোনোদিন ইনসাল্ট কৰি পোৱা নাই কালুৱা মুখখন এতিয়া বগা হৈ গ'ল হাউ আই এম গ্ৰেটফুল থেংক ইউ ক'ব লাগে মোক থেংক ইউ ক'বা গাইস মোৰ মুখত ফাউন্ডেশন লগাই যাব লাগে ভাল লাগিছে ন তাই she is looking great কি হ'ব ওকে পিছত কি ষ্টেপ আছে কৰা আৰু এই ব্ৰাছেদি কি কৰে ব্ৰাছেদি কি কৰে মেকআপ লগাই কি লগাব পাৰে ন এইটো বস্তু শুকুৱা গিয়া নাই কোৱা নাই কিবা ব্ৰাছ আছে এপ্লাই কৰিব লাগিব নেকি এইটো বস্তু গমতো নাপাওঁ
বিলাক আছে কৰিব যদি কৰিব পাৰে এইটো টেপ টেপ কৰিব লাগিব চাগে So, man, I found it technical lang. Likot lang siya. Muna ko kita ba siya ilaw. Likot lang. Hello. Is it? বাৰ কি কৰিবা তুমি কি কৰিবা তোমাৰ কি কৰিবৰ প্ৰকল্প মানে ইচ্ছা আছে হেৰি লওঁ নেকি এটা শিকিব পাৰে কি এটা কিছু বনাই কিবা কিবি মানে এনেকৈ কিবা বনাওঁ নাখাই চাখাই দিছোঁ আৰু কণ্টুৰি নাই। কৰিবা খুজিছা আছেতো মই নাজানো আগে তোমাৰ ইচ্ছা তুমি কৰিব পাৰা Where's the contouring? Ito. Eyeliner. Oh man. This is so nice. আমি লোকেশ্যনটো চেঞ্জ কৰিলোঁ মানে কিয় আমাৰ লাইটিঙৰ অলপ প্ৰব্লেম হৈ আছিল সেইকাৰণে ইয়াতে আহিলোঁ চিফ্ট হ'লোঁ বাট ইয়াতে বেছি ভাল পোহৰ আহি আছে আৰু ভাল হৈছে ভিডিঅ'টো তাৰপিছত প্ৰচেছবিলাক এতিয়া আমাৰ ভাইটি কৰিব কি কৰে সেই আপোনালোকে চাই থাকক So, মই এতিয়া blushing and highlighter use কৰিম টাইমত আজি বহুত এক্সপেৰিমেণ্ট কৰিম মই So, first মই blushing কৰোঁ So, মই pink color pink use কৰিম ইয়াতে চিকত So, মই নাজানে হেৰি কৰিছে Nice, really nice. So, okay, siya na makiyas na. Nice. This is looking pink. This is extra pink. So, mo edal i-brush tayo natin. Edal ko highlighting. Ako po rin. So, wala ako po rin. Pinay ko rin. Ay, kunin ko na ba? Yate, isang line na po rin mga. Okay, ayun. Highlighting. Karma. কি কৰিবা মই তোমাৰ পৰা সবুৰ পইণ্ট এক্সপেৰিমেণ্ট কৰিম আনিকা Yeah, I know. This is the palette. কি কালার করো পিঙ্ক নো পিঙ্ক পিঙ্ক বা পার্পল পার্পল বা গ্রিন কোনটা the pink light pink light color 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 Okay. This is the guys this is the eye makeup he created আৰু বাকি আছে নে আৰু কৰিবা আছে purple blue green purple purple no green okay green is best so green color top nandito pa green color mas lagi dito lang hindi sila lahat ng Ang kalaga kasi hindi peacock Ikaw tayo guys yeah peacock I know so guys eye makeup আৰু বাকি আছে কি কালাৰ চুজ কৰি আছে মানে কোনটো ইয়াৰ মেচ কৰিব বুল আৰু eye makeup কৰিছে Thôi bật hai makeup em nói em đi vào đó nó chỉ là gì xem hai túi coi lipstick cái loại được হৈ গ'ল Yeah. এতিয়া কি কৰিবা তুমি কি বাকি আছে yeah this eyebrow draw কৰি দিম sorry তুমি আজ মেৰা নকৰিলে নহ'ব এতিয়া ড্ৰটো নাই নাই ইম্পৰ্টেণ্ট বহুত বস্তু ইম্পৰ্টেণ্ট লাগিছে নহয় eyebrow টো বহুত বেছি ইম্পৰ্টেণ্ট মুঠৰ আইব্ৰ আছে না আৰু লাগে ওকে গাইস okay so আজি মই টেলেণ্ট চাব আপোনালোকে কিছুমান কথা আছে নেকি exam talent কিবা কোম্পানীৰ বদলা চদলা আছে নেকি ৰোজ কি কৰি আছে আপুনি মই এডাল ব্ৰাছেৰে ৰঙৰ প্লেটটো তাতে মাতা লিপষ্টিক লগাম আই শ্যাডো পিয়াৰ পেজৰ পৰা তুমি লিপষ্টিক লগাবা আই শ্যাডো প্লেট বুলি ক'ব পাৰোঁ কিন্তু মোৰ মতে ৰঙৰ প্লেট লিপষ্টিক লিপষ্টিক লগোৱা তাৰ পৰা লগাম ওকে মই লিপষ্টিক আনিছিলোঁ তুমি নাই লিপষ্টিক নাই মই এই দি লগাম
So half কিছুমানে half lipstick কৰে green লাগে নাকি ভাল লাগে ন এইটো মই পাৰি No, 5 minute craft নহয় দেই আবার এইটো এইছে orange আৰু red combination আবার এইটো লগাম অলপ কিউট লাগব বহুত কিউট cute black set নাই নেকি নে black set নাই black color is more important black color নাই কি কৰম এতিয়া black color লাগে মোক black lipstick নলগাও তুমি বাকি যি কৰা কৰা আৰু lipstick হয়ে গেল black set থাকিলে অলপমান বেছি ভাল লাগিব ওকে এটা লগাই ওকে সো বেছি ডাঙৰ লিপছ মানুহ ভাল পায় জানো না মোৰ মতে ডাঙৰ লিপছ হোৱাটো বেছি ইম্পৰ্টেণ্ট চ' যাতে মানুহবিলাক ভাবে তই ডাঙৰ লিপছ আছে মই বেছি এক্সটেণ্ড কৰি দিছোঁ সেই এক্সটেণ্ড কৰি দিলোঁ lips extend কৰি আছা তোমাক চাৰ্জাৰী নালাগে তেতিয়া মোৰ মতে আহিবা এই এক্সটেণ্ড কৰি সদায় সদায় অ'কে দিছ ইজ ইয়াৰ নেক্সট ডাৰ্ক কৰি নেকি অলপ নালাগে হ'ব ভাল লাগে অ'কে এবাৰ কি লগাম আইলাইনাৰ চ' आँखों में आईलाइनर Uy, naksi guys. Guys, comment কৰিবা প্লিজ ভালদৰে মই বহুত ভালদৰে আইলাইনাৰ লগাম তোমাদের মেকআপ নাই 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 তোমাদের ফিক্সার আছিল নহয় এটা ও আমি এটা মেকআপ ফিক্স কৰি দিম যাতে মোৰ কালাকাৰীটো মানে দুদিন লৈ চলে মানুহৰ আগত সো এইটো হ'ল মেকআপ ফিক্সাৰ আমি এটা ফিক্স কৰিম মই নাজানো কেনেকৈ ইউজ কৰে কিন্তু মই স্প্ৰে মাৰি দিছোঁ ডাইৰেক্ট সো গাইস এতিয়া মই একদম জুম কৰি কেনে মোৰ মেকআপ লুকটো দেখাম কেনেকুৱা লাগিছে আজি ভিডিওটো এইখিনিলৈকে আছিল আৰু আশা কৰোঁ আপোনালোকে আমাৰ এই চেলেঞ্জ ভিডিওটো ভাল পাব আৰু ভিডিওটো যদি ষ্টপ ফুটা বাকী আছে ফুটা ভাৰতৰ কোনো মেকআপে মানে ফুটা নোহোৱাকৈ নচলে হয়নে নহয় চ' ফুটা ইজ ইম্পৰ্টেণ্ট ফুটা আনা নাছিলোঁ নহয় ফুটা আনা নাই এডাল কি বস্তু এডালে আমি ফুটা কৰিব পাৰিম কাৰণ মই আৰ্ট কৰোঁ চ' আই কেন ডু এনিথিং চাব দেই Wow, মজা মতা হৈছে Okay. So, Diaz. So guys, তো আজি আপোনালোকৰ মাজলৈ মই অলপ বেলেগ টাইপৰ বেলেগ ভিডিঅ' এটা লৈ আহিছোঁ এইটো এটা চেলেঞ্জ ভিডিঅ' আছিল যাৰ মেকআপৰ ওপৰত অকণমানো নলেজ নাই যোনে মেকআপটো আজিলৈকে কৰাও নাই আৰু কাকো কৰা চোৱাও নাই সেই মানুহজনে মোৰ আজি মেকআপ কৰিছে তো ভিডিঅ'টো কেনেকুৱা লাগিছে প্লাছ মোৰ মেকআপ লুকটো কেনেকুৱা লাগিছে ইমান কিউট মেকআপ লুকটো কেনেকুৱা লাগিছে আৰু এনেকুৱা যদি আপোনালোকে ইনস্পায়াৰ্ড মেকআপ লুক বনাব বিচাৰে যেন বনাব আৰু এনেকুৱা মেকআপ লুক এটা যদি আপোনালোকে বিচাৰে নিজৰ স্পেচিয়েল দিনত কৰিবলৈ দেন প্লিজ তেওঁক কণ্টেক্ট কৰিব পাৰে গাইছ আজি ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আৰু এনেধৰণৰ আগলৈ আৰু ভিডিঅ' চাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত এটা নটিফিকেশ্যন বেল আইকন আছে সেইটো প্লিজ প্ৰেছ কৰি দিব আৰু মোক কণ্টেক্ট কৰিব দেই মোক বহুত হেল্পকে কণ্টেক্ট কৰিব এনেকুৱা মেকআপ লুকৰ কাৰণে গাইছ মই বহুত মানুহক মেকআপ কৰি দিছোঁ এই মেকআপ লুকটো ক্ৰিয়েট কৰি আপোনালোকৰ সৰু ছোৱালীক ভয় দেখাব পাৰে গাইছ আৰু তাৰ আগত যাব কি ডাইৰেক্ট ভাত খাই দিব আপুনি ডাইৰেক্ট ফিল্মত শ্বুট পাই যাব এটা হ'লে ৰ'ল পাব আৰু এনেকুৱা ধৰণৰ যদি চেলেঞ্জ ভিডিঅ' আপোনালোকে আৰু বিচাৰে দেন প্লিজ মোৰ চেনেলটোৰ তলত কমেণ্ট কৰিব আৰু মই আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ' লৈ আহিম আৰু এখেতক যদি আপোনালোকে পুনৰ মোৰ চেনেলত চাব বিচাৰে দেন প্লিজ মোক জনাব আৰু তেতিয়ালৈ সকলোকে বাই বাই